हेलो बंधुসকল गुड मर्निंग खुलुमबाय সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই আশা কৰো সকলোৱে ঠিকে আছে ভালে আছে তো বৰ্তমান মই ভালে আছো ৰাতিপুৱা আজি একদম ভিডিঅ'ত ওলাই গলো ভিডিঅ' লৈ আহিলো আজি মানে পুৰা কম্বল সম্বল লৈ একদম উৰি মেৰি আছো আৰু বাৰান্দাতে মানে মই টিউচন লৈ আছো এতিয়া আৰু কি বিৰেতে একানে ভিডিঅ' বনালো অলপ ৰেষ্ট লৈছো অকমান একটু একজন দুইজন তিনজন চাৰিজন পাঁচজন ছয়জন মনিকা কাকলাৰী হিৰণ কাকলাৰী মোহন কাকলাৰী মনোৰমশ্ৰী কাকলাৰী ইহঁতৰ মাৰ নাম মনশ্ৰী কাকলাৰী এইটো কি কয় মনোৰমশ্ৰী কাকলা লিখি দিছে সি নাজানে বেছি সিহঁতৰ মাষ্টৰে ছাৰে মানে শিকোৱা নাই সিহঁতক শিকাম এতিয়া বাৰু নাম লিখিব নাজানে আৰু দুটাটো পাৰাই নাই এই দুটাটো পাৰাই নাই মানে একচুৱেলি কি প্ৰব্লেম স্কুলত শিকোৱা নাই সিহঁতক সেইটোৱে প্ৰব্লেম আৰু যিকোনো হওক শিকাব লাগে এইবিলাক আগতে তাৰপাছতহে পঢ়িব শিকাব লাগে ধুনীয়াকে নগে পাতিছে মানে কোনে পাতিলে ইমান কথা পাতিছে বন্ধুসকল টিউচন লোৱা হৈ গ'ল মোৰ এতিয়া মই ৰানিং কৰিব যাম ৰানিং কৰিব মানে গৰু বান্ধিব লাগিব আগতে তাৰপিছতহে ৰানিং কৰিব যাম এতিয়া টাইম বাজিছে 6:30 কি কৰিম উপায় নাই এতিয়া টাইম মেনেজ কৰিবলগীয়া হৈ যায় বহুত মোৰ গৰু বান্ধি যাম আগত তাৰপিছত ফিল্ডত গৈ ডাইৰেক্ট লগ পাম নে কি কোৱা এতিয়া পঢ়ি আছে ধুনীয়াকৈ থাকিব ইয়াতে কতে আজি বন্ধ বোলে স্কুল সেইকাৰণে আমাৰ ইয়াতে পঢ়িব অকণমান দেৰিকৈ সিহঁতে থাকিব আৰু তাৰপিছত মই এতিয়া গৰু বান্ধিম তাৰপিছত ফিল্ডত গৈ লগ পাম তো বন্ধুসকল মই আহি গ'লো ফিল্ডৰ ওচৰত ফিল্ডত পালোৱে আৰু চিধাকৈ আহিলোঁ মই গৰু বান্ধি ডাইৰেক্টকৈ তাৰপিছত এতিয়া অলপ দৌৰিম ৰানিং কৰিম তাৰপিছত ঘৰলৈ গুচি যাম লাহেকৈ অকণমান ৰাতিপুৱাৰ নাজাৰা দেখাবলৈ মানে চেষ্টা কৰিম অকণমান তো চাব আপোনালোকে কেনেকুৱা ৰাতিপুৱাৰ নাজাৰা লওক কি মজাৰ নাজাৰা চলি আছে এতিয়া ইয়াত ৰাতিপুৱা ইমান ঠাণ্ডা কি মজাৰ নাজাৰা চাব পাৰে আপোনালোকে কি মজাৰ নাজাৰা এইফালে ধান ধুনীয়া মানে ৰাতিপুৱা যদি এনেকুৱা জেগা দেখে এনেকুৱা নাজাৰা দেখে বহুত ভাল লাগে মনত তেতিয়া মানে তো বন্ধুসকল দেখিলে আপোনালোকে তো এতিয়া মই যাওঁ ফিল্ডত তো বন্ধুসকল মই চিধাকৈ আহিলোঁ চিধা আহি মানে চিনাম মাৰা জেগাত আহি পালোঁ মই ডাইৰেক্টকৈ এতিয়া ঠাণ্ডা ইফালে এইখিনি কিবা হৈ আছে পূৰা নিয়ৰ পৰি পিনে ভিজা হৈ আছে মাৰিব পাৰিম নে নোৱাৰোঁ মই নাজানো কিন্তু মাৰি চাম মই তো চাই থাকিব আপোনালোকে কেনেকৈ মাৰোঁ কিমান মাৰিব পাৰোঁ মাৰিম নামাৰিলোঁ মাত্ৰ 9 বাৰ মাৰিলোঁ আৰু পাৰ পিছত নামাৰিলোঁ এতিয়া ঠাণ্ডা হৈ আছে এক্সাৰচাইজ কৰিব লাগে আৰু পাৰোঁ মাৰিবলৈ কিন্তু মন নাই মাৰিবলৈ ইমানখিনি ৰাতিপুৱা এক্সাৰচাইজ কৰা নাই একো কৰা নাই তো এতিয়া ৰানিং কৰিব লাগে বহুত দিন হৈ গ'ল ৰানিং কৰা নাই তো বন্ধুসকল কি কৰিম উপায় নাই টিউচন ল'ব লাগে গৰু বান্ধিব লাগে টাইম মেনেজ কৰি দৌৰিব লাগে ৰানিং কৰিব লাগে উপায় নাই বন্ধুসকল যিকোনো হওক সেই শিখৰলৈ গৈ পালে হৈ যায় ওপৰত ছাকচেছ হ'ব লাগে ছাকচেছ বাকী যিয়ে কামেই নাথাকক যিয়ে নহওক ছাকচেছ হ'ব লাগে অকল ছাকচেছ কামো কৰি যাওক নিজৰ সপোনটো পূৰাবলৈ চেষ্টা কৰি যাওক তো বন্ধুসকল এতিয়া ৰানিং কৰিম মানে আমাৰ বস্তুবিলাক কি কৰি থৈ দিছে চব উল্টা কৰি থৈছে হাৰ্ডেল এক্সাৰচাইজ কৰা যিমানখিনি কিবা আছে চব খতম বনাই থৈ দিছে চাচোন গোটেই পেলাই চেলাই গোটেই কি কৰি থৈ দিছে গোটেই খতম চাওকচোন কি হ'ব এনেকুৱা হ'লে এতিয়া আৰু বনাব লাগিব ৰানিং কৰিম কিমান পাৰোঁ চেষ্টা কৰিম এপাক নে দুপাক নে কিমান পাৰোঁ এতিয়া মই ৰানিং কৰি ল'ম তো লগ পাই আছোঁ পাছত ইমান ভাগৰ বন্ধুসকল বহুত দিনৰ মূৰত আজি ৰানিং কৰিছোঁ 10 দিন 15 দিন হ'লে নেকি চামথিং এনেকাই 15 দিন মান হ'ব চাগে তাৰপিছত ৰানিং কৰা নাই যে বহুত ভাগৰ লাগিছে মানে উপায় নাই
ট্ৰেকটো মানে গোটেই বালু হৈ আছে, অকণমানো কিবা নাই মানে এতিয়া পুৰা বালু 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 বালুত ইমানখিনি ক'ত দৌৰিব পাৰে। মাত্ৰ মই দুপাক দৌৰিলোঁ, মই এতিয়া অকলে স্পীড দৌৰিছোঁ যে সেইকাৰণে মানে মন পৰা নাই মানে একদম বেলিটো কিবা লাগিছে। বহুত দিন হৈ গ'ল যে সেইকাৰণে, নহ'লে পাৰোঁ বাৰু 10 পাক 15 20 পাক 30 পাকলৈকে ৰানিং কৰোঁ আমি ইয়াত বালু হ'লেবি। মানে সেইকেইদিন মানে প্ৰেক্টিচটো অকণমান লিংলাং হৈছে আমাৰ। তাৰপিছত ইফালে ভাইটিবিলাক খেলি আছে ফুটবল এনেই আৰু লিংগাংবিলাকে সিহঁতে দৌৰি উঠিলে, একজন আছে বাকী সি দৌৰা নাই, বহুত লেজি মানে বহুত মানুহটো। তাৰপিছত এতিয়া ময়ো অকণমান ফুটবলত জইন কৰিম, তাৰ পেহেলে বল খেলেগা বাট মে মিলেগা। তো বন্ধুসকল ৰানিং চানিং কৰা হৈ গ'ল আমাৰ, ৰানিং কৰিব পৰা নাই আজি বেছি, এইটো দেখিলেই অথনিয়ে। তাৰপিছত এতিয়া আমি যাওঁ, ভিডিঅ' শেষ কৰোঁ, ৰাখোঁ ইয়াতে ভিডিঅ'। এইবিলাক অলপ ফুটবলটো খেলিয়ে থাকিব মানে নিজিৰাই, অকণমানো নিজিৰাই মানে কিবা কিবি কৰিয়ে থাকিব এইবিলাক মানে, কি জানো মানুহবিলাক হয় না নহয় জানো মানুহ, মই গমেই নাপাওঁ মই নিজে। মই অলপ ঘাটিয়া আৰু চবতকৈ যেনিবা, এতিয়া জোতা চোতা খুলি লৈ পূৰা দৌৰিছিলোঁ বাৰু, কি কৰিম উপায় নাই, নোৱাৰিলোঁগৈ। এতিয়া যাব লাগে মানে ইয়াতে ৰাখোঁ ভিডিঅ'টো, ঘৰলৈ গ'লে মানে বেছি দীঘল হ'ব, সেইকাৰণে মানে অটো চলোৱাৰ ভিডিঅ' আনিম এটা, আজি মানে আনিম চাগে অটো চলোৱাৰ ভিডিঅ'। তাৰপিছত আজি ভিডিঅ' কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব বন্ধুসকল। বাই বাই।